কি কথা দিব বিচাৰিছোঁ হাজোৰ বিশেষ পশুপালক ৰামলাল পাটোৱাৰীলৈ। দাদা আপোনাক নিউজ হাণ্টাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আপুনি কেমেৰাৰ ফালে চাবচোন। মই কেমেৰা পানে চাই আছোঁ দে বাপা। দাদা আপুনি যে পশুপালন কৰিছে আপোনাৰতো ছাগলী বহুখিনি আছে, কিন্তু আজি দেখা মতে দুটা দেখা গৈছে, কিন্তু আপুনি কওকচোন এই ছাগলীকেইটা কি খুৱায়? পাপা এই কলীয়াটোৰ কথা সুধছি নে ছাগাল বগাটোৰ কথা সুধছি হয়? কলাটোৰ কথা সুধিছোঁ। কলাটোক মই ঘাঁহ খুৱাওঁ আৰু বগাটোক? বগাটোকো বাপা ঘাঁহে খুৱাওঁ। আপুনি ছাগলী কিহেৰে গা ধুৱায়? বাপা এই বগাটোক নে কলীয়াটোক? হয় নিশ্চয়, আপুনি বগাটোকে বুলি ধৰকচোন। বগাটোক বাপা মই সাজ চাবোনেদি গা ধুৱাওঁ। হয়, আৰু কলাটোক? বাপা কলীয়াটোকো মই সাজ চাবোনেদি গা ধুৱাওঁ। আৰু ছাগলীকেইটা ক'ত বন্ধা হয়? কলাটোক নে বগাটোক বাপা? এই কলাটোকে দিয়ক। কলাটোক বাপা এই গলি ঘৰত বান্ধো। আৰু বগাটোক? বাপা বগাটোকো সেই গলি ঘৰতে বান্ধো। কেমেৰাটো কাটাচোন, কেমেৰাটো কাটা। আপুনি যে প্ৰত্যেকবাৰে বাৰে বাৰে মোক কৈ আছে কলাটোক নে বগাটোক, কি মানে আপোনাৰ? বাপা সোধাৰ কথা আছে, কলীয়া ছাগালটো মোৰ। আৰু বগাটোক? বগাটো মোৰ। কি পাগল পালাত পৰিলো নহয় মানে। দেউতা কিয় নাই তন্থই যেন এটা নিউজকে বাজে 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 এটা কথাকে কৈ কৈ মানুহ মাহাৰ মাথা খা, তেতিয়া কেনে লাগে আমাৰ সেইটো বুজি পাওঁ। আজি গম পালি নে কেনে কৈছোঁ?